তো হাই ফ্ৰেণ্ড, কি খবৰ? তো বহুত দিনৰ মূৰত আকৌ ভিডিঅ' এটি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। তো আজি আহিছোঁ মই শিৱসাগৰ নামটিলৈ। নামটি এইডোখৰ জেগাৰ নাম আকৌ নামটি দল বুলি কয়। ইয়াত দল আছে বিষ্ণু দল আৰু দেৱী দল। তো বিষ্ণু দল দেৱী দল একেলগতে আছে। তো চাবলৈ আহিছোঁ। মই আহোঁতে আহিলোঁ বেক চাইডেদি। তো আঁতৰ পৰা দেখিছে নহয়, এইয়া বিষ্ণু দল, এইটো হ'ল বিষ্ণু দল। তো সম্পূৰ্ণ চাব, ভিডিঅ'টো নোচোৱাকৈ নাথাকিব। তো শিৱসাগৰলৈ আহিলে মানে এইখিনি চাবলৈ বৰকৈ মন যায়। তো সেইবুলি আহোঁ। তো এয়া দেখিছে নহয়, ইয়াত আকৌ মেডাম এফিও পাতে। তো মেডাম এফি পাতে, লগতে একদম প্ৰকাণ্ড মাজতে দেখিছে নাই পুখুৰী এটাও আছে। কিনাৰে কিনাৰে আপোনাৰ বিষ্ণু দল আৰু দেৱী দল আছে। আৰু এয়া হ'ল ক্লাব ঘৰ হয়। তো এই পুখুৰী পাৰে পাৰে আমি বেক চাইডেদি আহিলোঁ আহোঁতে। পুখুৰী প্ৰকাণ্ড পুখুৰী আছে মাজত। তো লাষ্টলৈকে চাই যাব, লাষ্টলৈকে চালেহে গম পাব। আৰু লগতে পঞ্চায়ত অফিচো আছে ইয়াত। এয়া আহি পাইছোঁহি। এয়া হ'ল বিষ্ণু দল। দেখিছে নহয় বিষ্ণু দল। তো এয়া হ'ল দেৱী দল। তো মই একেবাৰে ওচৰলৈ নাই যোৱা, মই অলপ আঁতৰৰ পৰাই ভিডিঅ' কৰিছোঁ। আৰু ইয়াত চাইনবোৰ্ডত কি লিখা আছে আপোনালোকে সম্পূৰ্ণ চাব বাৰু, চাই ল'ব। তো মই ওচৰ চুবুৰীয়াক সুধিছিলোঁ, এয়া 1726 চনতে বনোৱা বুলি কৈছিলে। কিমান কথা কি কথা নাজানিম মই ভালকৈ ক'বলৈ। তো সেইকাৰণে চাইনবোৰ্ডখনৰ ভিডিঅ' কৰি লৈছোঁ। তো কমেণ্ট কৰি জনাব কেনেকুৱা পায় মোৰ ভিডিঅ'বিলাক। এইজোপা বৰগছো আছে, বৰ সুন্দৰ লাগে। তো সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।